পাঁচটা আঙুলি এই আপোনালোকে পাঁচটা আঙুলি দেখিছে নিশ্চয় এই পাঁচটা আঙুলি যদি এনেকৈ কৈ দিয়ে পাঁচটা আঙুলিৰ পৰাই গুলি ওলাই যাব যে এখন দেশ ধ্বংস কৰি লৈ যাব তাৰমানে এটা গুলি এফালৰ পৰা পাছ হোৱাৰ লগে লগে কলিকতা ধ্বংস হৈ যাব আমেৰিকা ধ্বংস হৈ যাব চাইনা ধ্বংস হ'ব ইণ্ডিয়া ধ্বংস হ'ব তেনেকুৱা ঠিক তেনেকৈ এইজনী আপোনাৰ কোন হয় চোলাটাৰ মই এই মাত্ৰ মই মানে গা ধুই আহিছোঁ গা ধুই আহিছোঁ মই পেহীটোৰ ঘৰ কোলা মনে লাগি আছে আপোনাৰ হে মইলা লাগি আছে আপোনাৰ কোলা মহিলা নহয় এইটো আচলতে মোৰ এইটো মানে ৰং আচলতে এইটো ৰং মোৰ ৰং মই মানে ইয়াৰ হেৰি টিকুৰ মানে উঠি যায় যিটো চাবোন ব্যৱহাৰ কৰোঁ এইটো চাবোন আচলতে আমাৰ ইণ্ডিয়াত পাবলৈ নাই মোৰ ঘৰ কলিকতাত সেইকাৰণে গোন্ধাইছে এইটো গেলা গেলা গোন্ধাই কিন্তু সময়ত আপোনাৰ মই কৈছোঁ মোৰ যিটো চাবোন মই ব্যৱহাৰ কৰোঁ সেইটো আপোনাৰ 3টা বজাৰ পৰা 4টা বজালৈকে গেলা গেলা গোন্ধ পাব 4টা বজাৰ পৰা 6টালৈ আপোনাৰ কেঁচা মাছ গোন্ধাব তাৰপৰা 6টা বজাৰ পৰা 8টা বজালৈ যে লাইভ বয় চাবলৈ যিটো চেণ্ট সেইটো চেণ্ট পাব ক'ত পায় সেইটো মই বাহিৰৰ পৰা আনিছোঁ কোম্পানীৰ ক'ত আছে কোম্পানীটো আছে আপোনাৰ এই আপোনাৰ এইটো মাদ্ৰাছত আছে আচল মানে হেড ছেক্ৰেটেৰীজন মানে মোৰ নিজৰ বন্ধু তাৰমানে একেলগে পঢ়া মানে কিহেদি আনিলে মই আহিছিলোঁ গৰুগাড়ীত আহিছোঁ গৰুগাড়ীৰ পৰা আহি পেলাই মই গুৱাহাটীত নামিলোঁ গুৱাহাটীৰ পৰা মোৰ ৰহালৈ আনিলোঁ ঠেলাৰ পৰা এতিয়া গুৱাহাটীত আহি পাইছোঁ এইখিনি জেগা পাই পিছাতে যে আপোনাৰ মানুহজন আছে এজন কোন আপোনাৰ কোন হয় পিয়ে নেকি আপোনাৰ মোৰ পিয়ে এজন তাৰমানে তেখেতে মানে এনেকুৱা শক্তিশালী তেখেতৰ মানে বহুত মানে আছে হেৰি আছে হাতিয়াৰ আছে কোনোবাই মোক আক্ৰমণ কৰিলে তেখেতে উলিয়াই দিব পাঁচটা আঙুলি এই আপোনালোকে পাঁচটা আঙুলি দেখিছে নিশ্চয় এই পাঁচটা আঙুলি যদি এনেকৈ কৈ দিয়ে পাঁচটা আঙুলিৰ পৰাই গুলি ওলাই যাবগৈ যে এখন দেশ ধ্বংস কৰি লৈ যাব তাৰমানে এটা গুলি এফালৰ পৰা পাছ হোৱাৰ লগে লগে কলিকতা ধ্বংস হৈ যাব আমেৰিকা ধ্বংস হৈ যাব চাইনা ধ্বংস হ'ব ইণ্ডিয়া ধ্বংস হ'ব তেনেকুৱা ঠিক তেনেকৈ এইজনী আপোনাৰ কোন হয় এইজনীতো মোৰ বন্ধু হয় কলিকতাৰ পৰা লৈছোঁ মই দেখিবলৈ ইমান শুনা লাগিছে বঢ়িয়া নাম হ'লে মাতিকা গুদ্দাৰ এই ইমানেই মোৰ কথা আপুনি ইয়াৰ পৰা কিবা ক'ব নেকি এজন মানুহ সেইটো মোৰ আচলতে চিৰিটনৰ গোলাম আছিলে এতিয়া যাবলৈ হতন হৈ গ'লগৈ হতন হোৱাৰ কাৰণে মোক পাত্তা নিদিয়া হ'ল এনেকুৱাই তাৰমানে কথাটো মই ইমানতে সমাপ্ত কৰি মই যাব লাগিব এতিয়া অৰুণাচলত মোৰ ৰাণী মুখাৰ্জী ৰখি আছে মই তাত এক্টিং কৰিব লাগে ঠিক আছে ঠিক আছে ধন্যবাদ জয় হিন্দ সমাপ্ত